নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 6 জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ 6ষ্ঠ অধ্যায় দক্ষিণ ভাৰত চালুক্য পল্লৱ চোলৰ ৰাজ্য আৰু ৰাজত্বকাল। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে যিসকলে ভিডিঅ'টো চাই আছা, ভিডিঅ'টো তোমালোকে শেষলৈকে চাই যাবা। ইয়াৰ আগৰ ভিডিঅ' কেইটাত আমি অধ্যায় অনুশীলনী 1 লগতে অনুশীলনী 2 অৰ্থাৎ এই অধ্যায়কেইটাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। হ'ব, আজি আমি আলোচনা কৰিম ইয়াৰে তৃতীয় অনুশীলনী। আজি আমি এই অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। হ'ব, এক নম্বৰ দিয়া আছে যথাযথ উত্তৰ লিখা, হয়নে? চোৱা, ক নম্বৰ, বৰ্তমান ভাৰতৰ কোন কোন অঞ্চলত প্ৰাচীন চোল ৰাজ্যখন গঢ় লৈ উঠিছিল? চোৱা উত্তৰ কি হ'ব? বৰ্তমান ভাৰতৰ মাদ্ৰাজ, চেন্নাই আৰু ইয়াৰ দাঁতি কাষৰীয়া জিলাসমূহকে ধৰি মহীশূৰ, তামিলনাডু ৰাজ্যৰ সৰহভাগ অঞ্চলত প্ৰাচীন চোল ৰাজ্যখন গঢ় লৈ উঠিছিল। এইটো হ'ব ক নম্বৰৰ উত্তৰ। ইয়াৰ পিছত আছে খ নম্বৰ। চোৱা, কেতিয়া আৰু কোনজন ৰজাৰ সময়ৰে পৰা চোল শাসনৰ আৰম্ভণি হৈছিল? চোৱা, দ্বিতীয় খ্ৰীষ্টাব্দত কাৰিকলা নামৰ ৰজাৰ সময়ৰে পৰা চোল শাসনৰ আৰম্ভণি হৈছিল। ইয়াৰ পিছত আছে গ নম্বৰ, কোনজন চোল ৰজাই পাণ্ড্য আৰু চেৰাৰ সন্মিলিত শক্তিক পৰাভূত কৰিছিল? চোৱা কি হ'ব গ নম্বৰটো? কাৰিকলা ৰজাই পাণ্ড্য আৰু চেৰাৰ সন্মিলিত শক্তিক পৰাভূত কৰিছিল। হ'ল। ইয়াৰ পিছত আছে ঘ নম্বৰ, কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কি আছিল? ঘ নম্বৰ প্ৰশ্ন। চোৱা কি হ'ব? কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কাবেৰী পেড্ডিনাম হয়। ইয়াৰে উত্তৰটো কি? কাবেৰী পেড্ডিনাম হ'ব। ইয়াৰ পিছত আছে নম্বৰ। চোৱা, ৰজা কাৰিকলাৰ এটা প্ৰজাহিতকৰ কাম উল্লেখ কৰা। নম্বৰ। চোৱা কি হ'ব? ৰজা কাৰিকলাৰ এটা প্ৰজাহিতকৰ নাম হৈছে, ইয়াত বাৰু প্ৰজাহিতকৰ কি হ'ব? কাম হ'ব লাগিছিল, হয়। এইটো কাম কৰি দিছোঁ বাৰু। চোৱা, ৰজা কাৰিকলে কাবেৰী নদীৰ পাৰে পাৰে 160 কিলোমিটাৰ দীঘল এটা বান্ধ নিৰ্মাণ কৰি খেতি পথাৰত পানী যোগানৰ সুব্যৱস্থা কৰিছিল। হ'ব, এইটো হ'ব ইয়াৰে উত্তৰ নম্বৰৰ। ইয়াৰ পিছত আছে প্ৰথম নম্বৰ। চোৱা, চোলৰ সৰ্বশক্তিশালী ৰজাজনৰ নাম কি? চোৱা কি হ'ব? চোলৰ সৰ্বশক্তিশালী ৰজাজনৰ নাম কি হ'ব? ৰাজাৰাজ। ৰাজাৰাজ আছিল কি? চোলৰ সৰ্বশক্তিশালী ৰজা। ইয়াৰ পিছত আছে দ্বিতীয় নম্বৰ, প্ৰথম ৰাজেন্দ্ৰই কি কি উপাধি গ্ৰহণ কৰিছিল? চোৱা কি হ'ব? প্ৰথম ৰাজেন্দ্ৰই গঙাইকুণ্ড, মুৰিকুণ্ড, পণ্ডিত চোল আদি উপাধি গ্ৰহণ কৰিছিল। হ'ল এইটো। ইয়াৰ পিছত আছে 2 নম্বৰ, চোল ৰজা ৰাজাৰাজৰ শাসনকালৰ বিষয়ে এটি চমু বিৱৰণ লিখা। চোৱা কি হ'ব? চোল সাম্ৰাজ্যৰ ৰজাসকলৰ ভিতৰত ৰাজাৰাজেই আছিল আটাইতকৈ শক্তিশালী শাসক। তেওঁ চেৰাৰ নৌবাহিনীক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছিল। মাদুৰা আৰু অমৰভুজঙ্গা নামৰ ঠাই দুখন জয় কৰি নিজৰ ক্ষমতা বৃদ্ধি কৰিছিল। চিলনৰ উত্তৰ অংশ অধিকাৰ কৰি
ৰাজাৰাজে নিজৰ শক্তিৰ প্ৰমাণ দিছিল। তেওঁ চালুক্যক নিষ্ঠুৰভাৱে দমন কৰিছিল। কলিংগ দেশ জয় কৰি তেওঁ সাম্ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল। এইটো হ'ব 2 নম্বৰ। হ'ব। ইয়াৰ পিছত আছে 3 নম্বৰ চোৱা। চোলৰ ৰাজ্য শাসন ব্যৱস্থাৰ বিষয়ে চমুৱাই লিখা। ইয়াৰে উত্তৰ এইটো। চোলৰ শাসন ব্যৱস্থাত ৰজাই আছিল সকলো শক্তি আৰু ক্ষমতাৰ অধিকাৰী। উত্তৰাধিকাৰ সূত্ৰে পিতৃৰ পাছত পুত্ৰজন ৰজা হোৱাৰ নিয়ম আছিল। শাসনৰ সুবিধাৰ বাবে চোল সাম্ৰাজ্যখনক কিছুমান মণ্ডলত ভাগ কৰা হৈছিল। মণ্ডলমক কিছুমান কুণ্ডমত আৰু কোট্টমক কিছুমান নাডু হিচাপে ভাগ কৰা হৈছিল। গাঁৱৰ প্ৰশাসনৰ গোটবোৰক কুৰাম আৰু তাৰকুৰাম নামে জনা গৈছিল। প্ৰায়বোৰ চোল ৰজাই দিগ্বিজয়ী বীৰ আছিল বাবে তেওঁলোকে একোটা স্থায়ী সেনাবাহিনী গঢ় দিছিল। উল্লেখযোগ্য যে চোলসকলে যুদ্ধক্ষেত্ৰত শত্ৰুৰ বিৰুদ্ধে অতি নিষ্ঠুৰতা দেখুৱাইছিল। আকৌ একবাৰ দেখাই দিছোঁ চোৱা। হ'ব। ইয়াৰ পিছত আছে 4 নম্বৰ চোৱা। চোলৰ ৰাজত্বকালত স্থাপত্য ভাস্কৰ্যৰ উন্নতিৰ বিষয়ে এটি বিৱৰণ লিখা। চোৱা। চোলৰ ৰাজত্বকালতে ভাৰতীয় স্থাপত্যশৈলীৰ এটা মুখ্য ভাগ দ্ৰাবিড়ীয় শৈলীৰ প্ৰভূত উন্নতি সাধন হৈছিল। প্ৰথম ৰাজেন্দ্ৰৰ ৰাজত্বকালত নিৰ্মিত ৰাজধানী চহৰ গঙাইকুণ্ড চোলপুৰম চোল ৰাজত্বৰ স্থাপত্য আৰু ভাস্কৰ্যৰ শ্ৰেষ্ঠ নিদৰ্শন। ত্ৰিচিনপালি নামৰ ঠাইত ৰজা প্ৰথম প্ৰান্তকে নিৰ্মাণ কৰা মন্দিৰটোৱে আজিও চোলসকলৰ স্থাপত্য প্ৰীতিৰ উদাহৰণ দাঙি ধৰে। তাঞ্জোৰত অৱস্থিত ৰাজৰাজেশ্বৰ মন্দিৰ, সুব্ৰমণ্য মন্দিৰ, আৰ্যভট্টেশ্বৰ মন্দিৰ, ত্ৰিভুৱনেশ্বৰ মন্দিৰ আদিয়ে আজিও চোলৰ স্থাপত্য ভাস্কৰ্যৰ কীৰ্তিৰ কথা সোঁৱৰাই দিয়ে। এই মন্দিৰসমূহৰ ভাস্কৰ্য শিল্প অতুলনীয় আছিল। হ'ল। আকৌ একবাৰ দেখাই দিছোঁ চোৱা। হ'ব। এইটোৱে আছিল আজিৰ এইটোৰ 4 নম্বৰ কুৱেশ্যনৰ এনচাৰ। গতিকে যিসকলে ভিডিঅ'বিলাক চালা প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। হ'ব।